আৰু সকলোকে নমস্কাৰ নতুন এপিসোডটোলৈ আৰু নতুন এপিসোডটো হৈছে যেহেতু আজি উৰুকা আৰু খেলাটো কাম চলি আছে আৰু এতিয়া ইয়াত মাংস কাটি আছে আৰু মাংস কাটা আপোনাক মই দেখাম কি মাংস আছে খাহী আছে পঠা আছে মাছ আছে গোটেইবোৰ আছে আৰু এতিয়া মাংস কিনিব গৈছোঁ আৰু আপোনালোকক দেখাইছোঁ বলক আৰু গাইছ এইফালে দেখিছেনে খাহী ছাগল মানে কি খাহী ছাগলৰ মাংস আমি নৰদিছোঁ খাহী ছাগলৰ মাংস বা ব্ৰইলাৰ হ'লে খাম দেই আৰু ব্ৰইলাৰ লৈ যাম আৰু কি যিহেতু পঠা খাব ইমান পইচাও নাই 750 টকা কিলো আৰু বাকী এতিয়া আগৰ পিনে চাব বলক গাহৰি আছে মাছ কাটি আছে কি আছে গোটেইবোৰ দেখাইছোঁ বলক বাকী এইফালে আছে গাহৰি কাটাত ব্যস্ত ময়ো লওঁ নেকি অলপ গাহৰি খাব লাগিব আৰু বাকী এইফালে আৰু আগৰ পিনে আছে এইফালেতো আৰু পঠা মাছ গোটেইবোৰ কাটিছে গোটেই গাঁৱৰ মানুহ মানে কি আৰু হোম ডেলিভাৰী দিছে একেবাৰে হোম ডেলিভাৰী এতিয়া মই আৰু গাঁৱৰ কাৰণে নিব আহিছোঁ আৰু যদি আৰু বেলেগে আৰু নিয়ে পাৰোঁ আৰু বাকী এইফালে হিচাপ নিকাচ একেবাৰে ৰেডি ফুল যদি যিমান নিছে আৰু বাকী এতিয়া ভেলাবাগে কাম চলি আছে ভেলাবাগে যাওঁ এইফালে কাম কৰিছে আজি উৰুকাৰ গোটেইবোৰ মুড়ি মাৰিব ওপৰত এই ওপৰত মুড়ি মাৰিব এটাই আজিৰ পৰাই আজিৰ ৰাতি কেনেকুৱা হ'ব কি হ'ব গোটেইবোৰ পাব ইয়াত সেইটো ব্লগতে পাব কালি ৰাতিপুৱা গেলি গাইছ এতিয়া মানে কি হ'ব আৰু আমাৰ কলপুলি মানে কি আৰু কাঠি চুপাৰ মুড়ি মাৰি আছে অলপ বাকী ভিউটো চাওক কেনে আজি ভিউটো বেছি নাই আল্টিমেট আৰু গাইছ এতিয়া হৈ গ'ল আমাৰ মুড়ি মাৰা আৰু এইটোকে কৈ মুড়ি মাৰা মানে কলপুলি এটা থাকিব ওপৰত আৰু আমি ঠেনু বনাই দিছোঁ এইবাৰ আৰু মহিলাহঁতে মানে গোটেইবোৰ আমি লগ লাগি দিছোঁ 3জন ওপৰত উঠিছিলোঁ আমি আৰু বাকী কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব ঠেনুখন কেনেকুৱা হৈছে কমেণ্টত জনাব প্লিজ এতিয়া হৈছে ৰাতিটো গমেই পায় আজি উৰুকা বুলিতো আৰু কেনে ডেন্স হ'ব মানে কি এতিয়া বজাৰলৈ যাব অলপমান মানে কি আৰু কমলা চমলা কিবা কিবি লওঁ যিহেতু ৰাতি থাকিমতো গোটেই ৰাতিটো এইটো কাৰণে বাকী এইফালে বক্স আনিছোঁ গান শুনিম এতিয়া আৰু গান শুনি ডেন্স আপোনালোকে ডেন্সবোৰ চাওক এতিয়া আমাৰ ডেন্সবোৰ কেনেকুৱা হৈছে চাই লওক বাকী এতিয়া ডেন্স অলপ বন্ধ কৰিছোঁ ৰ'ব মানে কি এতিয়া অলপ সকলোৱে জুই পু ধুনীয়া কৰি আৰু বাকী এতিয়া খৰি কাটাত ব্যস্ত মানে কি গাছ চাছ কাটাত ব্যস্ত আৰু গাছ চাছ কাটি আনো মানে কি কটাই আছে গাছ কিন্তু দাঙি নিব লাগিবতো আৰু দাঙি আছে কেনেকুৱা কৰি আনি আপোনালোকে চাব নেকি চাই লওক আৰু ৰমেটা গাছ চালিব গৈছে এতিয়া গাছ লগাই দিব মানে এইবোৰ গাছ লগাই দিব এতিয়া জুইত লগাই দিব জুইত গাইছ এইবোৰ গাছ ৰমেটাত অলপ জোৰ লাগে জোচ দে দাগি দি দে বলদি এডাল গাছ ডাঙৰ দিবে ধেমালি নহয় দেই ৰমেটা বুলি দাগিছে আৰু বাহুবলী গাইছ আৰু বাকীটো আপোনালোকে ডেন্স চালে আৰু এতিয়া মানে এখন বেনাৰ মাৰিব যাব লাগে দেখাইছোঁ বলক আৰু এইখনে হৈছে বেনাৰ আৰু আমাৰ এইবাৰ তৃতীয় বাৰ্ষিক আৰু বিষ্ণু পতা হয় আমাৰ গাঁৱত এইবাৰ তৃতীয় বাৰ্ষিক আৰু মাঘৰ হৈছে 14 তাৰিখ আৰু জানুৱাৰী হৈছে 29 তাৰিখ আৰু সকলোৱে আহিব লগ পাম আৰু বাকী এইফালেতো জানেই দুজনৰ নাম পাতিছোঁ আৰু দুজনৰ নাম মানে একে মিতা আৰু আমি এতিয়া ৰাতি 3:30 বজাত আমি বেনাৰখন মাৰি আছোঁ ভাবি চাওক এই ৰাতিখন আৰু বাকী বেনাৰখন চাই লওক আপোনালোকে গম পাব ক'ত হ'ব কেনেকুৱা কি গোটেইবোৰ নাম কেনেকুৱা আছে এটাই নাম এটা বৰ্মন এটা দাস বাকী কেনেকুৱা হ'ব আপোনালোকে গম পাব নেক্সট ব্লগত পাব মই বিষ্ণু হোমৰ এটা ভিডিঅ' দিম আমাৰ ইয়াৰ
গোটেই গাঁৱৰ মানুহৰ লগত। আৰু বাকী এতিয়া হৈছে ৰাতিপুৱা, আৰু ৰাতিপুৱা আজি যিহেতু বিহু আৰু মানে কি মোক মাতি আছে, মানে কি মই দেৰি হৈ গ'ল সম্বন্ধে, ৰাতি 3টা বজাত আহিলোঁ। এইটো কাৰণে এতিয়া গোটেই ৰখি আছে, ভেলাবোৰ জ্বলাব লাগে আৰু বাকী এতিয়া ভেলা জ্বলাব লগা আৰু গোটেইবোৰ ৰেডি। যিহেতু ইমান দিনৰ পৰা বনাইছোঁ আজিতো 5 মিনিটতে চাফা হৈ যাব, ইমান দিনৰ পৰা মানে বনাইছিলোঁ ভেলাটো। আৰু বাকী এতিয়া গোটেইবোৰ ৰেডি, জ্বলাব লগ এতিয়া ভেলাটো অলপ। আৰু সকলোকে মোৰ ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ। আৰু এতিয়া গাজি খাওঁ, গাজি খাই কিনে চাহ গাইছ। আৰু এতিয়া যিহেতু গোটেইবোৰ গাঁৱৰ মানুহ আমাৰ ইয়াত মানে কি আৰু য'ত মানে ইয়াতে হ'ব আমাৰ বিষ্ণু হোম, আৰু ইয়াতে গোটেইবোৰ ঠগি দিছে। এতিয়া গাজি চাজি খাই কিনে গোটেইবোৰ যাব, আৰু মই এতিয়া ঘৰলৈ যাম। আৰু মাৰ মানে কি আৰু চাহ কাপ খাই দিওঁ আৰু বিহু বুলি পিঠা লাড়ু মাৰি দিওঁ আৰু ঘৰত যাই কিনে। বাকী এতিয়া ঘৰত আহিলোঁ ৰ'ব, পিঠাৰ টেমাটো ওলাইছোঁ, লাড়ুৰ পিঠাৰ টেমাটো মাৰিব লাগিব না, খাব লাগিব। সেইটো কাৰণে মায়ে চাহ বনাইছে, মই পিঠা লাড়ু খাওঁ। আৰু বাকী বিহুটো ইমানতে সামৰিলোঁ, ধন্যবাদ, জয় অসম, হেপী বিহু।